बाक्सानि हायुङारि मानास हाग्रामायाव जागायजेनबाय हाग्रानि मैदेर साननाय। हाग्रा बिफाननि मावसुमाफोरा GPS टेग आरो ड्र'ननि हेफाजाबजों मैदेर साननाय हाबाफारिखौ मावदों। रायजोआव 20 फेब्रुआरिनिफ्राय 1 सप्तानि हाबाफारिजों जागायजेनबाय हाग्रानि मैदेर साननाय हाबाफारि। थिग बेबायदिनो वर्ल्ड हेरिटेज एरिया हायुङारि मानास हाग्रामायावबो जागायजेननाय जाबाय हाग्रानि मैदेर साननाय हाबाफारि। बे समाव हायुङारि हाग्रामानि माखासे रेन्ज जेरैहाय बासबारि, भुनियापारा, फानबारि आरो खुख्लुङाव खन्द'-खन्द'यै सोलिगासिनो दं मैदेर साननाय हाबाफारि। बेराफारसेथिं मानासनि माखासे रेन्जआवनो मैदेरनि अनजिमाया थोजासे बिबांनि बांसिन। मानासाव फैनाय दावबायारिफोरा बे माखासे रेन्जआवनो फ्राय मैदेरनि उदां बेरायथिंनाय नुथाय नुबोगासिनो दं। अदेबानि हायुङारि हाग्रामानि बबे रेन्जआव मैदेरनि अनजिमाया बांसिन मैदेर साननाय हाबाफारि जोबखांनायनि उनावसो थि खालामनाय जागोन। 2017 मायथाइनि मैदेर साननाय हाबाफारि बायदियै मानासाव मैदेरनि अनजिमाया दंमोन 1034। बै समाव मानासनि मोनथाम रेन्ज बासबारि, भुनियापारा आरो फानबारियाव सोलिदोंमोन मैदेर साननाय हाबाफारि। देग्लाय हायुङारि हाग्रामायाव गोदानै दाजाबदेरनाय खुख्लुं रेन्जआवबो सोलिदों बे हाबाफारिया। जायनि जाहोनाव मानासाव देग्लाय मैदेर साननाय हाबाफारिनि बिथिङाव ओनसोलाव बारायनाय जादों। बेखौनो सिगांनिजों रुजुनायाव मैदेरनि अनजिमाया थोजासे बारायगोन होननानै आसा खालामदों हायुङारि हाग्रामानि सामलायगिरिया। मख'नो गोनांदि मानासाव देग्लाय हाग्रा बिफाननि मावसुमाफोरा GPS टेग खालामनानै आरो ड्र'ननि हेफाजाबजों मावलांबाय थादों मैदेर साननाय हाबाफारि। আমাৰ যোৱা 20 তাৰিখৰ পৰা এলিফেণ্ট চেঞ্চাছটো আৰম্ভ হৈছে। এইটো আমাৰ অল অভাৰ আছাম হৈছে আৰম্ভ, আৰু সেই অনুযায়ী আমাৰ ইয়াতো মানসতো আৰম্ভ হৈছে। আমাৰ 4টা ৰেঞ্জতে আৰম্ভ হৈছে সমানতে। গোটেই নেশ্যনেল পাৰ্কখন আমি ব্লকছত ডিভাইড কৰিছোঁ, কিন্তু আমাৰ ব্লক ডাইৰেক্ট কাউণ্ট মেথড দি কৰা হয় এলিফেণ্ট এষ্টিমেশ্যন। আমাৰ গোটেই নেশ্যনেল পাৰ্কখন বিভিন্ন ব্লকত ডিভাইড কৰা হৈছে, আৰু প্ৰত্যেকটা ব্লকত আমাৰ এনুমেৰেটাৰ্ছ থাকিব। তেওঁলোকে আমাৰ ডাইৰেক্ট চাইটিং কৰি পেলাই এলিফেণ্ট গণনা কৰিব। হয়, সেইটোৱে মই কোৱা মতে ব্লক কাউণ্ট মেথড যোনটো থাকে, আমি ডাইৰেক্ট এটা এৰিয়াক ব্লকত ডিভাইড কৰি দিওঁ, আৰু সেই ব্লকত এটা ব্লকত এনুমেৰেটাৰ্ছবোৰ যায় আমাৰ, গৈ পেলাই যিমান হাতী আছে সেইটো ডাইৰেক্ট চাইটিং কৰি সেইটো গণনা কৰি কিছুমান ফৰ্মছ থাকে, সেই ফৰ্মবোৰ ফিল আপ কৰি পেলাই হাতীৰ এটা অনুমান গন্তি কৰে। আমাৰ হাতী গোটেইকেইটা ৰেঞ্জতে আছে, 4টা ৰেঞ্জতে আছে, আৰু আমাৰ মানসত হাতীৰ সংখ্যা যথেষ্ট বেছি। আমাৰ পৰ্যটকেও সময়ে সময়ে হাতী দেখা পাই থাকে। হ'লেও আমাৰ এইটো চেঞ্চাছৰ পিছত আমি গম পাম যে একচুৱেলি কোনটো ৰেঞ্জত বেছি হাতী আছে, কিন্তু আমাৰ হাতী মুভমেণ্ট গোটেইকেইটা ৰেঞ্জতেই মানে সমানেই বেছি আছে। আমাৰ 2017 যোনটো হৈছিলে তেতিয়াৰ মতে আমাৰ 1034 ইণ্ডিভিজুৱেলছ পাইছিলে, কিন্তু তেতিয়া আমাৰ যোনটো 500 স্কুৱেৰ কিলোমিটাৰ্ছ, আমাৰ তেতিয়া 3টা ৰেঞ্জ আছিলে। তাৰপিছত আমাৰ যোনটো ফাৰ্ষ্ট এডিশ্যনটো মানাস নেশ্যনেল পাৰ্ক হ'ল, যোনটো কুকলুং ৰেঞ্জ এড হ'ল। তো এইবছৰ আমাৰ যেতিয়া এলিফেণ্ট এষ্টিমেশ্যন হ'ব তেতিয়া আমাৰ এৰিয়াটো অলপ বাঢ়ি যাব। আমি আশাবাদী বৃদ্ধি পাবই, কাৰণ আমিও দেখা পাওঁ ফিল্ডত অবজাৰ্ভেশ্যন কৰি আমাৰ বহুত এলিফেণ্ট কাফ আমি দেখা পাইছোঁ, পোৱালি দেখা পাওঁ। সেইমতে আমি আশাবাদী যে এলিফেণ্টৰ পপুলেশ্যনটো ডেফিনেটলি বাঢ়িব চাগে। হয়, মানাস বুলি নহয় গোটেই অসমতে একেলগে আৰম্ভ কৰিছে, আৰু বিশেষকৈ মানাসৰ হেৰিটো বেছি হয়, কাৰণ মেইন আমাৰ এইখিনি এৰিয়াৰ ভিতৰত মানাসটোৱেই হাতীৰ কাৰণে বেষ্ট উপযুক্ত ঠাই। তাৰোপৰি আমাৰ বাক্সা ডিভিজন গোটেই মানে অসমৰ যিখিনি আমাৰ ৱাইল্ড লাইফ ডিভিজন, আৰু লগতে টেৰিটৰিয়েলৰ যিখিনি আছে, আৰু বৰ্তমান মই আছোঁ শালবাৰীত টেৰিটৰিয়েল হয়। ইয়াতো তাৰ হেৰিটো পৰিছে, ডিউটিটো পৰিছে, কাৰণ এইটো সপ্তাহজোৰা হ'ব। তাৰে 20 তাৰিখে আমাৰ আৰম্ভ হৈছে। আৰম্ভ হৈ এইটো 7 দিন চলিব, 20 তাৰিখৰ পৰা 26 তাৰিখলৈ চলিব। তাৰে প্ৰিলিমিনাৰী প্ৰথম দিনৰ পৰাই 6টা বজাৰ পৰা আৰম্ভ কৰিছে, 20 তাৰিখে ৰাতিপুৱা ছাৰ্ভেটো। আৰু আজিকালিতো জানি চব আধুনিক যুগ, চব মোবাইলৰ থ্ৰুদি হয়, আৰু কিছুমান বস্তু আগতে যেনেকৈ ষ্টাফে কেতিয়াবা হেমাহি কৰি অলপ চলপ মিছা কথা কোৱা আছিলে, কিন্তু সেই বস্তুটো এইবাৰ নোৱাৰে, কাৰণ GPS ট্ৰেক কৰা থাকে। য'তে নাযাওক মানে ষ্টাফখিনি GPSত আহিব, আৰু সেই হিচাপে
আৰু আমাৰ গুগল শ্বীটত বস্তুবিলাক ছেটিং কৰা থাকে সেই হিচাপে হেৰিটো চলি আছে বৰ্তমান মেইন ছাৰ্ভেটো হৈ আছে তাৰপিছত যেতিয়া 4 দিন যাব 5-6 মেইন ছাৰ্ভেটো তেতিয়া হ'ব বৰ্তমানৰ যিখিনি তথ্য পাই আছে সংগ্ৰহ কৰি আছে আৰু যেতিয়া 5-6 মানে একদম থৰলি কৰিব তেতিয়া আমাৰ বস্তুটো মেইন হেৰিটো ওলাব ৰিজাল্টটো ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ কৰিব যিমান সময় লাগে আবেলি 6টালৈ সময়টো দিয়া আছে তাৰ ভিতৰত যিখিনি কাউণ্টিঙত আহিব কাৰণ এই 3-4 দিন ছাৰ্ভে কৰোঁতে একচুৱেলি এইখিনি এটা হেৰি এক্সাৰচাইজ কৰাৰ দৰে দিছে কাৰণ তেতিয়াহে ষ্টাফখিনি গম পাব যে কোনখিনিত কি আছে তাৰপিছত মূল তথ্যটো 5-6 মানে ফৰ্মেলি সংগ্ৰহ কৰি কিনে ৰিপৰ্টটো 7 দিনৰ দিনা মানে ছাবমিট কৰিব আগৰ তুলনাত এইবাৰ মানে বৃদ্ধি হ'ব বুলি কিবা আশা কৰিছে নেকি হয় নিশ্চয় আশা কৰিছোঁ কাৰণ জন্তুৰ পৰিমাণ বাঢ়িছে আৰু মানসতটো ক'ব গ'লে আগৰ যিখিনি পৰিৱেশ আছিলে বহুত উন্নত হৈছে যাৰ ফলত মানসত বাঢ়াটো স্বাভাৱিক আৰু বিশেষকৈ চাব আপুনি আজি মানসৰ আমি খালবাৰী বাক্সা ডিভিজন মানসৰ লগতে লগ লগা সেইপিনে কুকলুং লগ লগা বিশেষকৈ চাব যিখিনি অংশত জংঘল আছে সেইখিনিত কোনো হাতীৰ ডিষ্টাৰ্বেঞ্চ মেন এনিমেল কনফ্লিক্টটো নাই আছে ক'ত আমাৰ বাক্সা চিৰাং এইবিলাকত বেছি আছে কাৰণ ইয়াৰ এটাই কাৰণ আমি আমাৰ জংঘলটো বহুতখিনি পৰিমাণে বেয়া কৰিছোঁ নষ্ট কৰিছোঁ মানুহে তাৰ ফলত আৰু এইখিনি মানসৰ এইখিনি দিনে দিনে ইম্প্ৰুভ হৈ আহিছে যাৰ ফলত গ্ৰাছলেণ্ড ভাল হৈ আছে সেইকাৰণে মানসত এইটো সমস্যাটো খুব এটা মই থাকি অহা মানুহ ইমান এটা নাই বা হাতী মানুহৰ সংঘাতটো বিশেষকৈ আমাৰ বাক্সা ডিভিজনতে তাৰ পৰিমাণটো বহুত গুণেই বেছি আছে সংঘাতৰ ক্ষেত্ৰত হাতী গণনা প্ৰক্ৰিয়াটো কেনেদৰে কৰে হাতী গণনা প্ৰক্ৰিয়াটো একদম ভৌগোলিক মানে জিঅ'টেক লৈ কিনে কৰা হয় আপোনাৰ য'ত হাতীটো দেখিব টাইম লৈ কিনে তাতে নোট কৰা হয় আৰু যাৰ ফলত এইটো ডবল হোৱা চান্সটো নাথাকে কাৰণ সেই সময়ত হাতীটো ক'ত আছিল হাতীৰ মুভমেণ্ট কিমান হয় আমাৰ এক্সপাৰ্টে জানে গতিকে সেই হাতীটো বেলেগত গৈ ওলালেও মানে গম পায় আৰু আমাৰ যিবিলাক গণনাকাৰী তেখেতসকলে কিছুমান বস্তু হাতীৰ জাকটো চিনি পোৱা হয় এবাৰ দুবাৰ দেখাৰ পিছত জাকৰ কিছুমান চিমটম থাকে সেইবিলাক আমাক ফ'ল' কৰা হয় যাৰ ফলত মানে এইটো গম পায় আৰু এতিয়া আগৰ তুলনাত ক'ব গ'লে হাতীৰ হেৰিটো যোনটো জাক আমি যোনটো চাহান বুলি কওঁ চাহানটো আগতকৈ সৰু হৈছে আগতে যেনেকৈ ডাঙৰ ডাঙৰ চাহান থকা আছিল এতিয়া চাহানটো সৰু হৈছে যাৰ ফলত গণনাত মোৰ মতে খুব এটা অসুবিধা নহয় কোনটো ৰেঞ্জত ছাৰ হাতী বেছিকৈ পোৱা যায় বনৰীয়া হাতী একচুৱেলি হাতী জন্তুটো হৈছে কি এটা খাদ্যৰ সন্ধানত ইফাল সিফাল ঘূৰি ফুৰে আৰু যদি খাদ্য প্ৰচুৰ পৰিমাণে থাকে তেতিয়া তাৰ মুভমেণ্টটো অলপ কম হয় আৰু যেতিয়া খাদ্যৰ পৰিমাণটো কম হয় তেতিয়াহ'লে খাদ্যৰ সন্ধানত সেই মুভমেণ্ট অলপ বেছি হয় আৰু বিশেষকৈ ক'ব গ'লে আমাৰ বাঁশবাৰী নদীৰ ৰিভাৰ ছাইডটো আৰু আমাৰ ভূঞাপাৰা একচুৱেলি আমাৰ গ্ৰাছলেণ্ডটো খুবেই ভাল সেইখিনি ৰেট সম্ভৱ বেছি পাব লাগে